বন্ধুসকল, মই এতিয়া আছোঁ আপোনাৰ আই নদীত। আমাৰ ঘৰৰ ওচৰতে, প্ৰায় বেছি দূৰ নহয়, 1.5-2 কিলোমিটাৰ মান হ'ব। তো আই নদীৰ ওচৰত আহিছোঁ। আপোনালোকক মই গোটেই আই নদীটো দেখাই আছোঁ। অলপমান যিখিনি দূৰ পাৰোঁ আপোনালোকক মই দেখাই আছোঁ। তো আপোনালোকে চাই থাকিব। আপোনাক ভিউটো দেখাই দিছোঁ, আই নদীৰ ভিউটো আপোনালোকে চাওক। এইটো পূৰা আপোনাৰ আই নদী, এইটো ইফালেদি, আৰু ইফালে আপোনাৰ সিপাৰে আপোনাৰ বেলেগ পৰে, মানিকপুৰ পৰে। ইফালে জামদৰা, মানিকপুৰ কি আছে নাজানো। তো ইফালেদি পাৰ হয়। এইটো আপোনাৰ বাৰিষাত অলপ বেছি হয়। তো পানীটো বেছি হ'লে তেতিয়া আপোনাৰ অলপ প্ৰব্লেম হয়, বানপানীৰ সৃষ্টি হয়। আমাৰ এইফালে গাঁৱতো গমেই পায়, নদীৰ ওচৰত থাকিলে বানপানীটো হ'বই। তো আপোনালোকে চাই থাকক। মই আপোনালোক পিছফালে কেমেৰাটো ভিউটো দেখাই আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। তো এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ, আৰু এটা ঠাইত যাম। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ইয়াৰ পৰা আৰু কোনোবা এটা জেগাত যাম, তো আপোনালোকক দেখাম এই ভিউটো। তো সেইটো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'। বন্ধুসকল, ঘূৰি ঘূৰি আমি এটা জেগাত আহি পালোঁ। আমি দুজনে ঘূৰি ঘূৰি আহি পাইছোঁ ৰাম মন্দিৰত, শ্ৰীৰাম বৰখলাৰ আমগুৰি স্থিত সস্তৰত স্থিত শ্ৰী ৰামপুথুৰ মন্দিৰত। তো এতিয়া আপোনালোকক মই দেখাম ৰাম মন্দিৰৰ কেইটামান আপোনাৰ ভিতৰতো সোমাব লাগিব। তো বাহিৰৰ পৰা, গেটৰ পৰা আপোনালোকক মই দেখাম। তো আপোনালোকে যদি আহে কেতিয়াবা, মানে হোলীত আহিব পাৰিব, কাৰণ হোলীত ইয়াতে বহুত ডাঙৰকৈ পূজা হয়। তো আপোনালোকে আহিলে আপুনি দেখাব, ইয়াত বহুত দূৰৰ মানুহ আহে ইয়াতে তো পূজা দিবলৈ। তো আপোনালোকেও হোলীত আহিব, ইয়াতে বহুত ডাঙৰকৈ মেলাও হয়। তো আপোনালোকক মই দেখাই আছোঁ গেটৰ বাহিৰৰ পৰা, ৰাম মন্দিৰৰ বাহিৰৰ যিখিনি দৃশ্য, ভিতৰখিনিতো দেখাব নোৱাৰিম কাৰণ এইটো এতিয়া গেট বন্ধ। তো বাহিৰৰ পৰা দেখাই আছোঁ আপোনালোকক ভিতৰৰ দৃশ্য। তো মই এতিয়া উপস্থিত আছোঁ ৰাম মন্দিৰৰ গেটত। তো আপোনালোকে দেখা পাইছে গেটখন। তো এই গেটখন ভিতৰত ৰাম মন্দিৰৰ গেটত আহি পাইছোঁ। তো ভিতৰখিনি দেখাব নোৱাৰিম আপোনালোকক, কাৰণ গেট বন্ধ আছে, তালা মাৰা আছে। তো আপোনালোকে কেতিয়াবা মানে হোলীত আহিব, ইয়াতে আপোনাৰ বহুত ডাঙৰকৈ পূজা হয়, বহুত মানুহে, বহুত দূৰৰ মানুহ আহে। তো আপোনালোকে আহিব ইয়াতে। তো আপোনালোকে আহিলে আপুনি গম পাব ইয়াৰ আপোনাৰ মানে মাহাত্ম্য কি, ইয়াৰ মানে বহুত মানুহ হয় আৰু ইয়াতে বহুত প্ৰমাণ পাইছে বহুতে, কিছু আপোনাৰ মনৰ আশাও পূৰণ হৈছে বহুতৰে। তো আপোনালোকেও আহিব, আৰু আপোনালোকে আহি কিনে আপুনি চাই যাব। ইয়াতে আহি কিনে চাই কিনে আপোনালোকে গম পাব বস্তুটো ক'ত। আপোনালোকে এড্ৰেছটো লাগিলে মই দি দিম। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। মই আপোনালোকে এটা ভিউ দেখাই আছোঁ। তো এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ, আৰু এটা ঠাইত যাম। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ইয়াৰ পৰা আৰু কোনোবা এটা জেগাত যাম, তো আপোনালোকক দেখাম এই ভিউটো। তো সেইটো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো।
ওপৰত যিখন আপোনাৰ আই নদীৰ ওপৰত স্থিত ব্ৰিজ, নতুন ব্ৰিজ কিন্তু কমপ্লিট হোৱা নাই, বহু বছৰৰ পৰা পৰি আছে। তো সেই ব্ৰিজখনৰ ওচৰতে আহিছোঁ, আপোনালোকক ইয়াৰ পৰা দেখাম আই নদীৰ ওপৰত থকা ব্ৰিজখন। তো সম্পূৰ্ণৰূপে কিমান দূৰ হৈছে, কিমানখিনি হৈছে আৰু ইয়াৰ পৰা ভিউটো কেনেকুৱা দেখে, তো আপোনালোকক মই দেখাই আছোঁ গোটেইখিনি। তো আপোনালোকে চাই থাকিব। তো বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এতিয়া মই ৰুমত যাব ওলাইছোঁ, ঘৰৰ পৰা ওলালে খাই বৈ কিনে ওলালোঁ। তো ৰুমত যাম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু ক'ৰবাত কিবা ফুলিছে যদি ফুলটোৰ কথা কৈ দিব, আৰু মই নতুন কি ক'ব লাগে কি ক'ব নালাগে মই নাজানো। ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি জনাব। যদি ভাল হৈছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লাষ্টত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।